নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মহস্তলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আমি জানিম 2021 ৰ এপ্ৰিল মাহৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স যিকেইটা আপকামিং কম্পিটিটিভ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Question number 1. Recently, which country partnered with India for Indo-Pacific Ocean Initiative? অলপতে কোনখন দেশে ভাৰতৰ লগত Indo-Pacific Ocean বা ভাৰত প্ৰশান্ত মহাসাগৰীয় ক্ষেত্ৰত যৌথ পদক্ষেপ গ্ৰহণ কৰিছে? Option A, Australia. Option B, Bangladesh. Option C, Bhutan. Option D, Germany. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Option A, Australia. Next question. Question number 2. Which country is creating the new digital currency Britcon? কোনখন দেশে নতুন এটা ডিজিটাল মুদ্ৰা বা ডিজিটাল কাৰেন্সি ব্ৰিটকন নামেৰে সৃষ্টি কৰিছে অপচন এ ইউএসএ অপচন বি ইউনাইটেড কিংডম অপচন সি চাইনা এণ্ড অপচন ডি জাপান ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ইউনাইটেড কিংডম এতিয়া হিসো নেক্সট কোৱেশ্যনলৈ কোৱেশ্যন নম্বৰ 3 গ্লোবালি when English language day is celebrated বিশ্বজুৰি কেতিয়া ইংলিশ বা ইংৰাজী ভাষাটো উদযাপন কৰা হয় অপচন এ 21st এপ্ৰিল অপচন বি 23rd এপ্ৰিল অপচন সি 24th এপ্ৰিল এণ্ড অপচন ডি 25th এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 23rd এপ্ৰিল অৰ্থাৎ 23 এপ্ৰিল তাৰিখে Question number 4. Recently, which country's army has killed about 200 terrorists in Syria by airstrike? কোনখন দেশৰ আৰ্মিয়ে ৰিসেন্টলি এয়াৰ ষ্ট্ৰাইকৰ দ্বাৰা প্ৰায় 200 টেৰৰিষ্ট বা আতংকবাদীক সিৰিয়াত হত্যা কৰিছে অপচন এ চাইনা অপচন বি ৰাছিয়া অপচন সি পাকিস্তান অপচন ডি ইণ্ডিয়া ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাছিয়া Question number 5. Who became the first Indian woman to conquer Mount Annapurna? ভাৰতৰ কোনগৰাকী মহিলা প্ৰথম মহিলা হৈছে যিয়ে পৰ্বত অন্নপূৰ্ণা কনকুৱেৰ বা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে অপচন এ বিৰাট চন্দ্ৰ অপচন বি মাধৱী যাদৱ অপচন সি প্ৰিয়ংকা মোহিতে অপচন ডি নান অফ দিস ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰিয়ংকা মোহিতে Question number 6. When is Civil Services Day celebrated in India? ভাৰতত কেতিয়া অসামৰিক সেৱাৰ দিৱস উদযাপন কৰা হয় অপচন এ 17th এপ্ৰিল অপচন বি 19th এপ্ৰিল অপচন সি 20th এপ্ৰিল এণ্ড অপচন ডি 21st এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 21st এপ্ৰিল এতিয়া হিসো নেক্সট কোৱেশ্যনলৈ কোৱেশ্যন নম্বৰ 7 which film has won the Oscar award for best picture at the 93rd Academy Awards 93তম একাডেমি এৱাৰ্ডছত কোনখন ফিল্মে বা সিনেমাই বেষ্ট পিকচাৰৰ বাবে অস্কাৰ বঁটা পাবলৈ সক্ষম হৈছে অপচন এ নমাডলেণ্ড অপচন বি কোৱালিটি অপচন সি দ্য ফাদাৰ অপচন ডি মিনাৰী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ নমাডলেণ্ড নেক্সট কোৱেশ্যন নম্বৰ 8 which state government has decided to shut down the iron industry to save অক্সিজেন সেভ বা সংৰক্ষণ কৰিবৰ কাৰণে কোনখন ৰাজ্য চৰকাৰে বিশেষকৈ যিবিলাক আইৰন ইণ্ডাষ্ট্ৰি আছে সেইবিলাক বন্ধ কৰি দিছে অপচন এ হাৰিয়ানা অপচন বি পঞ্জাব অপচন সি মহাৰাষ্ট্ৰ এণ্ড অপচন ডি মধ্যপ্ৰদেশ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি পঞ্জাব যিহেতু বৰ্তমান কৰোনা ভাইৰাছৰ যি দ্ৰুত হাৰত সংক্ৰমণ হৈছে তাৰ বাবে ভাৰতত অক্সিজেনৰ পৰিমাণ কমি আহিছে আৰু সেই কাৰণে পঞ্জাব গভৰ্ণমেণ্টে ডিসাইড কৰিছে যে তেওঁলোকে আইৰন ইণ্ডাষ্ট্ৰিবিলাক বন্ধ কৰি দিব যাতে কিছু পৰিমাণে হলেও অক্সিজেনৰ সংৰক্ষণ কৰিব পাৰে এতিয়া হিসো কোৱেশ্যন নম্বৰ 9 লৈ when is World Malaria Day celebrated globally বিশ্বজুৰি কেতিয়া বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় অপচন এ 15th এপ্ৰিল অপচন বি 23rd এপ্ৰিল অপচন সি 24th এপ্ৰিল আৰু অপচন ডি 25th এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 25th এপ্ৰিল অৰ্থাৎ 25 এপ্ৰিল আৰু এইবাৰ 2021 ৰ মেলেৰিয়া দিৱসৰ মূল বিষয়টো বা থিমটো আছিল ৰিচিং জিৰো মেলেৰিয়া টাৰ্গেট এতিয়া হিসো আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ কোৱেশ্যন নম্বৰ 10 when intellectual property day is observed কেতিয়া বৌদ্ধিক সম্পত্তি দিৱস উদযাপন কৰা হয় অপচন এ 16th এপ্ৰিল অপচন বি 21st এপ্ৰিল অপচন সি 25th এপ্ৰিল আৰু অপচন ডি 26th এপ্ৰিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 26th এপ্ৰিল অৰ্থাৎ 26 এপ্ৰিলত আৰু এইবাৰ 2021 ৰ ইন্টেলেকচুৱেল প্ৰপাৰ্টি ডেৰ মূল থিমটো বা বিষয়টো হৈছে ইন্টেলেকচুৱেল প্ৰপাৰ্টি এণ্ড স্মল বিজনেছেছ টেকিং বিগ আইডিয়াছ টু মাৰ্কেট গতিকে আজিৰ ভিডিঅ'টো ইমানে আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'ব যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা ঘণ্টা বেলটো বজাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ